প্লাষ্টিকৰ টুলসমূহৰ মাজত এটা ফুটা থাকে কিয়? ইয়াৰ আৰু ৰহস্য কি? ইয়াৰ উত্তৰ লুকাই আছে বিজ্ঞানত। বহুতৰ দৰে আপুনিও কেতিয়াবা মন কৰিছেনে যে সকলো প্লাষ্টিকৰ টুলৰ মাজত কিয় এটা ফুটা থাকে? যদি আপুনিও এই প্ৰশ্নৰ উত্তৰ নাজানে তেন্তে কোনো সমস্যা নাই, আমি আপোনাক ক'ম ইয়াৰ আঁৰৰ কাৰণ কি। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্লাষ্টিক সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাটো ব্ৰেণ্ডেড হওক বা স্থানীয় হওক, সকলোতে উৎপাদনৰ বাবে বিজ্ঞানৰ সাধাৰণ নিয়ম মানি চলা হয়। গতিকে টুল এখন পৃথিৱীৰ যিকোনো কোণতে বনোৱা হওক, ইয়াৰ মাজত এটা ডাঙৰ ফুটা ইচ্ছাকৃতভাৱে বনোৱা হয়, কাৰণ ঠাইৰ অভাৱত। সেয়া আপোনাৰ ঘৰেই হওক বা দোকানেই হওক। প্লাষ্টিকৰ টুলবোৰ প্ৰায় এটাক আনটোৰ ওপৰত ৰখা হয়। যদি এই টুলবোৰত কোনো ফুটা নাথাকে তেতিয়া ইহঁত ইটোৱে সিটোৰ লগত লাগি থাকিব। বায়ুৰ চাপ আৰু ভেকুৱামৰ বাবে ইহঁতক পৃথক কৰিবলৈ বহুত বলৰ প্ৰয়োজন হ'ব। এইটো স্পষ্ট যে সকলোৰে বাবে সিহঁতক আঁতৰাই টানি অনাটো সহজ নহ'ব। সেইবাবেই বিজ্ঞানৰ নিয়ম অনুসৰি টুলত এটা ফুটা থাকে। আন কিছুমান গুৰুত্বপূৰ্ণ কাৰণো জানি লওক। ইয়াৰ লগতে যদি কোনো অতিৰিক্ত ওজনৰ ব্যক্তিয়ে টুলখনত থিয় হৈ থাকে আৰু তথাপিও সেই টুলখন সহজে ভাঙি নাযায়, এনে ক্ষেত্ৰত সেই টুলখনত থকা ফুটাটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। একে সময়তে ইয়াৰ আৰু আন এটা গুৰুত্বপূৰ্ণ কাৰণো আপুনি মানি ল'ব পাৰে, কাৰণ প্ৰতিখন টুলতে এটাকৈ ফুটা ৰাখিলে কিছুমান সামগ্ৰী অৰ্থাৎ কিছু প্লাষ্টিক ৰাহি হয়।